So here we arrived at Rhino Eco Resort. Experience kenuga? Hello guys, welcome to a new episode of Sekhar's Uncut Stories. Aha koru hokole bhale kukhole ase. Aru blog tu yate start kora karon tu hol gusi ahilu, doradori hol, ekarone gusi ahilu. So yata hi start korisu blog tu etia moi Boromajuli Hotor honmukhot asu roi. Rhino Resort যাব লাগিব, honmukhor rasta tu যাব লাগিব. Etia mor colleagues bor karone roi asu, teoloke ahibo tahot ami ekeloge jam. Teoloke ahibo Khorabari pora, moi ahilu Tonglar pora. Rhino Resort আছে আপোনাৰ লোকেশনটো মই দি দিম ষ্টিল মই কৈ আছো ডিমাগুছি আহিব লাগে তাৰ পৰা বৰঙাজুলি সত্ৰ আছে বৰঙাজুলি সত্ৰৰ যোনটো সন্মুখৰ ৰাস্তা হেৰি ষ্ট্ৰেইট যাব লাগে 15 কিলোমিটাৰছ হয় ইয়াৰ পৰা তাতে গৈ কিনে আপোনাক দেখুৱাই আছো গুটেখিনি যে এক্সপ্লোৰ কৰি আছো ঠাইটো তাতে আপোনালোকে ৰাতি থাকিবও পাৰে আৰু আপোনালোকে দিনত যাব পাৰে এনজয় কৰিব পাৰে এৰিয়াটো ধুনীয়া এটা ৰিজৰ্ট আমাৰ বিটিএডি এৰিয়াৰ আপোনালোকে যদি ভাবে ইয়াতে আহিব পাৰে এটা ডে ধুনীয়াকৈ স্পেন্ড কৰিব পাৰে আপোনাক দেখুৱাই আছো মোৰ জাৰ্নিটো আপোনালোকে ভিডিওটো স্কিপ নকৰিব হেকলৈকে চাব আৰু ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু মোক কমেন্টছত জনাব ভিডিওটো কেনে পায় One eternity later. এতিয়া বৰঙাজুলিৰ সত্ৰৰ সন্মুখৰ ৰাস্তাটোতে আহি গলো ইয়াত ৰৈ আছো আমি তেতিয়া তাতে আছিলো ইফালেদি সোমাই আহিলো দুজন এতিয়ালৈকে আহি পোৱা নাই তেওঁলোকৰ কাৰণে ৰৈ আছো তাৰ পৰা আমি ৰাস্তাটোদি সিধা এনেকৈ যাম স্কুটাৰ ষ্টাৰ্ট দি ললো ফাইনালি আহি পালে তেওঁলোকে আৰু উলায়ো গ'ল আগত এতিয়া আমি যাওঁ ইয়াৰ পৰা এই ৰাস্তাটোদি ষ্ট্ৰেইট যাব লাগিব আমি অলমোষ্ট 5 to 6 কিলোমিটাৰছ তাৰ পৰা আমি বাদলাপাৰা টি এষ্টেট পাম তাৰ পৰা আমি লেফ্ট ল'ব লাগিব তাৰ পিছত আমি কি পাওঁ কেনেকুৱা ৰাস্তাটো বহুত ধুনীয়া আপোনালোকে ভিডিওটো চাই ভাল পাব চাই থাকক ভিডিওটো এতিয়া আমি আহি পাই গলো বাদলাপাৰা টি এষ্টেট এয়া আপোনালোকে সাইনবোৰ্ড চাওক বাদলাপাৰা টি এষ্টেট ইয়াৰ পৰা আমি সিধা যাব লাগিব তাৰ পৰা আপোনালোকে সাইনবোৰ্ডছ দেখা পাব এই সাইনবোৰ্ডছবোৰ ফলো কৰিলে আপোনালোকে পাই যাব ডেষ্টিনেশ্যন কোনোবা যদি এই এৰিয়াটোৰ বাহিৰৰ পৰা চাই আছে ভিডিও তেতিয়াহ'লে আপোনালোকক জনাও যে ইয়াতে বাৰিষা দিনত নাহিব বাৰিষা দিনত আহিলে আপোনালোকৰ কষ্ট হ'ব পাৰে দুটাকে নদী ক্ৰছ কৰিব লাগে তেতিয়াহ'লে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ নাই চলোৱা গাড়ী বা বাইক তেতিয়াহ'লে টাফ পাব পাৰে চ' বেষ্ট টাইম হৈছে উইণ্টাৰ টাইম ইয়াতে আহিব ধুনীয়াকৈ এনজয় কৰি যাব পাৰিব আপোনালোকে তো আপোনালোকৰ ৰাস্তাটো গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে এনজয় কৰক মোৰ লগত ধুনীয়া চিনেৰীটো চাওক আৰু এনজয় কৰক Finally we reached the destination. ইয়াতে মই আগতে আহি পোৱা নাছিলোঁ ৰিজৰ্টখন কেনেকুৱা মই নাজানো ফটো দেখা পাই আছিলোঁ আজি আহি গ'লোঁ ফাইনেলি I am so much excited about this. So here we arrived at Rhino Eco Resort. এয়া পিছফালে আছে আপোনালোকে চাব পাৰে এখন বহুত ডাঙৰ ৰিজৰ্ট আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আৰু ৰাস্তাটো অকণ কঠিন হ'ল বিকজ দুটা ৰিভাৰ আমি ক্ৰছ কৰি আহিলোঁ এতিয়া পানী নাছিলে বাট বহুত শিল আৰু এটা বালি আছিলে বহুত আৰু সেনেকৈ আহি পালোঁ আমি অলপ ৰাস্তা কঠিন হ'ল কিন্তু আহি পাই গ'লোঁ ফাইনেলি এতিয়া আমি কিবা এটা খাওঁ তাৰপিছত আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ গোটেই এৰিয়াটো এক্সপ্ল'ৰ কৰি আমি ৰাতি যিহেতু ইয়াতে আছোঁৱে আপোনালোকে চাই থাকিব Oh my god, look at the scenery. ইমান ধুনীয়া আৰু ইয়াতে সকলোৱে ফ্ৰেছ হৈ আছে আৰু এইখন ওপৰত চাব পাৰে আপোনালোকে পাহাৰ এইপিনে বোলে ভূটান বৰ্ডাৰ আৰু এইখন আপোনালোকৰ ৰেষ্টুৰেণ্ট আহিকে এইখনে দেখা পাব আপোনালোকে তো আপোনালোকে চাব পাৰে ভিতৰত বহুত মানুহ আছিল আজি বিকজ আজি ছানডে তো গাড়ীও বহুত মানুহ বহুত এৰিয়াটো বহুত বেছি ডাঙৰ মই এক্সপেক্ট কৰিছিলোঁ অকণমান সৰু হ'ব বুলি বাট বহুত ডাঙৰ পিছপিনে চাব পাৰে চাহ বাগান আছে আৰু আগত চিলড্ৰেনছ প্লে পাৰ্ক আছে আৰু ডু ভিজিট ৰাইনো ইকো ৰিজৰ্ট বিকজ আমাৰ বড়োলেণ্ড টুৰিজম যিটো আছে সেইটো বঢ়াব লাগে আমি আছাম টুৰিজম বঢ়াব লাগে আপোনাক দেখুৱাই আছোঁ এৰিয়াবোৰ জোৰ লগাকে হেই তো ৰেষ্টুৰেণ্টখনৰ সন্মুখতে এইখন জুলনা আছে ইয়াতে সকলোৱে খেলি আছে চাই লওক আৰু এইখনে হ'ল চিলড্ৰেনছ প্লে পাৰ্ক এইখন জুলনা নিজে নিজে জুলি আছে কিয় বা নাজানো এইখন গোটেই প্লে পাৰ্ক এয়া ষ্ট'ন কেইটামান আছে ধুনীয়াকৈ কালাৰ কৰা আছে আগত এখন কিবা কয় এখন চিছ বুলি কৈছিলোঁ আমি স্কুলত
আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখন ৰিজৰ্টখন সো আজি ইয়াতে আমি টেণ্ট ল'ম টেণ্টত আমি থাকিম ৰাতি বনফায়াৰ কৰিম বঢ়িয়াকৈ তাৰপিছত আপোনালোকক সেইখিনিও দেখাম এণ্ড এৰিয়াটো বহুতেই বেছি ডাঙৰ আৰু ইফালে নতুন নতুন ফুলবিলাক ৰুই আছে আপোনালোকে পিছফালে চাওক ধুনীয়াকৈ ডেক'ৰেট কৰিছে এইটো এটা ডাঙৰ গিটাৰ এটা আছে আগত বহুত ভিডিঅ'ত দেখা পাইছে চাগে এইটো গিটাৰ এটা আছে ধুনীয়াকৈ ফুলেৰে ডেক'ৰেট কৰা এইটো এটা ফাউণ্টেইন ধুনীয়াকৈ সজোৱা আছে আৰু এইফালে এখন অ'পেন ফিল্ড আগত টেণ্ট এটা আছে ইয়াতে আমাৰ টেণ্টটো দিব চাগে আৰু ইয়াতে বেডমিণ্টন খেলিব পাৰে আগত হৰ্চ ৰাইডিং আছে ইপিনে এখন মেৰেজ চেৰেমনি আছে অহাকালি তাৰে আয়োজন কৰি থকা হৈছে কিন্তু ডিষ্টেঞ্চটো টাউনৰ পৰা বহুতেই বেছি দূৰত বৰঙাজুলিৰ পৰা অলম'ষ্ট 15 কিলোমিটাৰ্ছ হয় সেইকাৰণে হয়তো আৰু কেইবছৰমান টাইম লাগিব বেছিকৈ মানুহ আহিব বা বেছিকৈ চলিব এৰিয়াটো বহুতেই ডাঙৰ এণ্ড বহুতেই ধুনীয়া গুৱাহাটীত এনেকুৱা ৰিজৰ্ট আছে কিন্তু ইয়াত আমাৰ এৰিয়াত দেখা নাছিলোঁ এয়া ফাৰ্ষ্ট টাইম এণ্ড আৰু আহিব লাগিব ইয়াত এতিয়া হৈছে আমাৰ টাইম 6:15 এয়া আহি গ'ল আমাৰ চাওমিন এতিয়া চাওমিন খাওঁ হিয়াৰ ইজ দ্য কটেজ এইটো কটেজ গোটেই বহুত ধুনীয়া ইয়াত এটা বাথৰুম আছে বাথৰুমটো আপোনালোকক দেখুৱাই দিওঁ এইটো চাই লওক আপোনালোকে বাথৰুম বহুত ধুনীয়া টিভি আছে আৰু ডাবল বেড বহুত ধুনীয়া আৰু টেবল আছে পুৰা উডেন আপোনালোকে চাই লওক এয়া আমাৰ ফুড আহি গ'ল ৰেষ্টুৰেণ্টখন 9 PM ক্ল'জ কৰি দিয়ে ডেটছ ৱাই আমাক এতিয়াই দি থৈ গৈছে ফুড আৰু হটকেছত দিছে আমাক ওলাই খাব দিছে আৰু এইটোৱে হ'ল আমাৰ টেণ্ট ইয়াত আজি আমি থাকিম ইয়াতে 6-7জন মানুহ ধুনীয়াকৈ ফিট হৈ যায় বাট আমি আজি 8জনে ইয়াতে এডজাষ্ট কৰিব লাগিব আপোনালোকক টেণ্টটো খুলি দেখুৱাই দিওঁ কেনেকুৱা ভিতৰত এয়া আপোনালোকে চাওক বহুত ধুনীয়া ইয়াত থাকিবলৈ One eternity later. So guys, good morning from Rhino Eco Resort. I am the first one to wake up here. সকলোবোৰ শুই আছে বাকী ইয়াতে আছিলোঁ আজি ইয়াত টেণ্ট ইয়াত কটেজ ইয়াতে আপোনালোকে আহিব ধুনীয়া এক্সপিৰিয়েঞ্চ ৰাতি কটেজবোৰ অলপ গৰম হৈ থাকে আৰু টেণ্টটো বহুত ঠাণ্ডা আৰু এইফালে চাব পাৰে আপোনালোকে গোটেই গ্ৰীনাৰী ব্ৰাছ চাছ কৰি ল'লোঁ মজাকৈ পানী চানী খাই ল'লোঁ এতিয়া বাকীবোৰৰ কাৰণে ৰখোঁ তাহাঁত ব্ৰেকফাষ্ট কৰিম তাহাঁত ইয়াৰ পৰা ওলাই যাম বিকজ আজি ডিউটিও আছে তাত জইন কৰিব লাগিব আৰু ৰাতিপুৱা উঠিলে ধুনীয়া এটা ফ্ৰেছ বতাহ পাব ফিলিং দে আপোনালোকে আহিলে গম পাব ইয়াত আৰু ধুনীয়া কুকুৰৰ পোৱালি আছে দেখুৱাই আছোঁ আপোনালোকক এয়া এইখিনি জেগাতে আমি বহি আছিলোঁ যোৱাকালি বঢ়িয়াকৈ গান চান গাইছিলোঁ সেইটো আগত ঢোলক চ' এয়া কটেজৰ বাহিৰত চিধা এনভাইৰনমেণ্ট বঢ়িয়া একদম এইটো হ'ল কটেজৰ ওপৰৰ পৰা ভিউ ধুনীয়া ছানৰাইজ পৰি আছে ইয়াত বহুত বঢ়িয়া ফিলিং এক্সপিৰিয়েঞ্চ কেনেকুৱা এইখিনি হ'ল আউটছাইড অফ দ্য ৰেষ্টুৰেণ্ট আপোনালোকে চাওক ভিউটো ইমান ধুনীয়া তো এজ ইউ কেন চি ছান পূৰা ওলাই গৈছে পূৰা মৰ্ণিং ছানৰাইজ এই ছানৰাইজটো চাব বহুত ভাল লাগে ইয়াতে আহিছোঁ জুলনা নজ্বলিলে কেনেকৈ হ'ব অলপমান জ্বলি লওঁ পুरानी यादें तो हम लोग यहाँ ब्रेकफास्ट करके निकल जाएंगे और ज़्यादा देर नहीं है मतलब अभी बजे है 6:15 तो हम 8 AM या फिर 9 को निकल जाएंगे मोस्ट प्रोबेबली सो यू कैन सी द व्यू so amazing আপোনালোকে নিজে আহিলে ইয়াত উপভোগ কৰিব পাৰিব গুৱাহাটীৰ যেনেকৈ গ্ৰীণউড ৰিজৰ্ট আছে তাত এনেকৈ ৱেডিং পাৰ্টিজ বা বাৰ্থডে পাৰ্টিজ বা নাইট ষ্টে কটেজেছ এনেকুৱাকৈ আছে সেইখন অবভিয়াছলি অকণমান ইয়াতকৈ ডাঙৰ হয় বাট তেনেকুৱা অলম'ষ্ট তেনেকুৱা এক্সপিৰিয়েঞ্চ পাব ইন এ ভেৰি এফৰ্ডেবল প্ৰাইচ
তাতকৈ প্ৰাইচটো অলপ কম হয় তাতে আছিলোঁ এদিন তাৰ প্ৰাইচটো অকণমান ইয়াতকৈ বেছি হয় ইয়াত এটা কটেজ 3000 আৰু টেণ্টৰ প্ৰাইচ হৈছে 2500 পাৰ টেণ্ট চ' উই আৰ হেডিং আউট হৈ গ'ল ইটছ 8 AM নাও চ' আপোনাৰ কাউণ্টাৰত গৈ দেখুৱাইছোঁ ত' আমি আমাৰ ট্ৰিপৰ এণ্ডৰ ফালে আহিলোঁ এতিয়া আমাৰ মেনেজাৰ দাদা আছে ইয়াতে তেওঁৰ পৰা অকণমান জানিব চাম আমাৰ ৰাইনো ৰিজৰ্টৰ বিষয়ে ভালে আছে আপুনি হয় আছে হয় আপোনাৰ এষ্টাব্লিছ কেতিয়া হৈছিলে আপোনাৰ ৰাইনো ইক' ৰিজৰ্ট আপোনাৰ সেইটো বহাগ বিহুত হৈছিলে হয় মানে এইটো ইয়াৰৰ ইয়াৰত আচ্ছা আচ্ছা একদম নতুন হয় মানে এপ্ৰিল 2021 হয় হয় এনেই আপোনাৰ এৰিয়া এনে কিমান আছে ইয়াত কিন্তু ইয়াতে আপোনাৰ 95+ বিঘা হ'ব আচ্ছা আচ্ছা বহুত ডাঙৰে মানে প্ৰাইচ অফ কটেজ আপোনাৰ কিমান হয় এনেই কটেজ কটেজটো আপোনাৰ 3টা আছে লাহেকৈ আমি আকৌ অলপ ডাঙৰকৈ বনাম বুলি ভাবিছোঁ হয় হয় এতিয়া বৰ্তমান আপোনাৰ কটেজটো 3টাহে আছে হয় আপোনাৰ প্ৰাইচবোৰ কিমান হয় আপোনাৰ 3000 হ'ব ছাৰ হয় মানে এটাত 3000 কে এটা কটেজত 3000 তাৰপিছত ইনক্লুডিং ব্ৰেকফাষ্ট হ'ব ব্ৰেকফাষ্ট ইনক্লুড থাকিব দুজন মানুহ ইনক্লুড হয় হয় তাৰপিছত ফেমিলি আহিলে তাতে এইটো কিবাটো 3000 গোটেইটো আহি যাব পেকেজত আচ্ছা আচ্ছা হয় আপোনাৰ ক'বলৈ গ'লে তাতে 6টা ৰুম আছে ৰুম বুলি ক'লে তাৰমানে 3টা কটেজ তাৰপিছত ৰুমটো 3টা আছে 6টা হ'ব আৰু টোটেল আৰু ওপৰত আপোনাৰ 3টা ৰুম আছে ৰুমটো আপোনাৰ 2500কে আপোনাৰ আচ্ছা আচ্ছা ৰুমটো এক্সট্ৰাকৈ আহে আৰু এক্সট্ৰাকে হয় আৰু আপোনাৰ টেণ্টত যে আছে টেণ্টৰ প্ৰাইচটো আপোনাৰ কেনেকুৱা হয় টেণ্টটো আপোনাৰ ফেমিলি টেণ্ট এটা আছে হয় তাতে 6জন 7জন তেনেকুৱা বডি ষ্ট্ৰাকচাৰ লৈ পেলাই শুব পৰা যায় হয় হয় তাতে আপোনাৰ টেণ্টটো আপোনাৰ 2500 তাৰপিছত ডাবল টেণ্টো হ'ব আপোনাৰ 1500 আচ্ছা হয় আৰু আপোনাৰ প্ৰাইচ ৰাইড আছিলে সেইটো আপোনাৰ প্ৰাইচটো কেনেকুৱা হয় হৰ্চ ৰাইডটো আপোনাৰ এইটো ডিষ্টেঞ্চ হিচাপত লোৱা হয় 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 আচ্ছা যদি শ্বৰ্ট ডিষ্টেঞ্চ হয় এইটো 50 ৰুপিজ যদি লং ডিষ্টেঞ্চ হয় এইটো 500 লৈকে কিবা কৰা যায় আৰু এনেই আপোনাৰ ইভেণ্ট মেনেজমেণ্টবিলাক এনেকুৱা আপোনাৰ বাৰ্থডে অল মানে ইয়াতে অৰ্গেনাইজ সেইটো আপোনাৰ পাৰ্চন ৱাইজত হ'ব আচ্ছা মানে যিমানখিনি মানুহ প্ৰেজেণ্ট হ'ব হয় তাতে তাৰপিছত আপোনাক যিমানখিনি কিবা ডেক'ৰেশ্যনটো কিবাটো লাগে তাৰ ওপৰতে হ'ব এনেই আপোনাৰ মিনিমাম আপোনাৰ 1500 মিনিমাম আচ্ছা হয় আজি আপোনাৰ দেখা পালোঁ যে ৱেডিং হৈছে আপোনাৰ ৱেডিং কেনেকুৱাকৈ হয় আপোনাৰ প্ৰাইচ ৱেডিং আপোনাৰ এইটো আপোনাৰ বুফে চিষ্টেমত হয় এইটো আমাৰ তাৰপিছত খোৱা লোৱা ওপৰত হ'ব তাৰপিছত কোনোবা যেনিবা ভেজ নন ভেজ তাৰ ওপৰত হ'ব মানে পাৰ্চন ৱাইজত এইটো কিবা কৰা হয় আমাৰ মানে ডিছেছ যিমান থাকে সেনেকুৱা হিচাপত লোৱা হয় আৰু প্ৰাইচটো হয় আপোনাৰ এনেই মিনিমাম কিমানত হৈ যায় ৱেডিং মিনিমাম আপোনাৰ 450 কিবা আমি ট্ৰাই কৰি আছোঁ গতিকে আপোনাৰ ট্ৰেকিংটো ইয়াতে হ'ব হয় হয় ট্ৰেকিং আপোনাৰ সেইফালে অলপ 2 কিলোমিটাৰছমান হ'ব আচ্ছা তাতে অলপ কিবাকৈ লৈছোঁ তাৰমানে সেইটো আপোনাৰ কেতিয়া মানে ষ্টাৰ্ট হ'ব ষ্টাৰ্টটো তাৰমানে এতিয়াতো ঠাণ্ডা বতৰ অলপ পানীবিলাকত ঠাণ্ডা হৈ যায় এতিয়া ট্ৰেকিংটো একচুৱেলি ক'বলৈ গ'লে ঠাণ্ডা বতৰ বেছি মোৰ হিচাপত কিবা হয় গৰমৰ দিনত বেছি ভাল হয় হয় এনেই আপুনি লোকেশ্যনটো কৈ দিয়কচোন মানুহে আপোনাক কেনেকৈ আহিব পাৰে ইয়াতে লোকেশ্যনটো আপোনাৰ ইমানখিনি অসুবিধা নহয় যদি এবাৰ যদি আহি পায় মানুহবিলাকে বহুত অসুবিধা আছে কিবা কিবি কৈ থাকে এনেই আপোনাৰ ৰাস্তাটো ভাল কিন্তু বেয়া নহয় ৰাস্তাটো একচুৱেলি ক'বলৈ গ'লে আগতে বেছি বেয়া আছিলে আমি চবে তাৰমানে আশা কৰিছোঁ যে সোনকালেকে যেনিবা CC ব্লক বা কিবা এটা টকিং বা তেনেকুৱা হ'ব বুলি আমি আশা কৰিছোঁ আমি গতিকে কেতিয়াবা আমি JCB লগত অলপ হেল্প কৰি দিওঁ আৰু তাৰমানে হয় আচ্ছা আচ্ছা এনেই আপোনাৰ লোকেশ্যনটো কৈ দিয়ক আপোনাৰ এইখিনি জেগা কি বুলি কয় এনেই কৈৰাণী আচ্ছা আচ্ছা কৈৰাণী বুলি কয় সেইটো আপোনাৰ ডিমাকুচি কৈৰাণী বুলি কয় দিয়ক ঠিক আছে দিয়ক থেংক ইউ অ'কে ৱেলকাম আহিছোঁ অ'কে কাম টু এন এণ্ড একদম ধুনীয়া এটা জাৰ্ণি গ'ল মোৰ অফিচ ট্ৰিপ কলিগ ট্ৰিপ ইহঁতে পূৰা ৰাইড ৰেডি কৰি লৈছে ইয়াতে বাইকবোৰ এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা আপোনালোকে যদি সময় পায় ইয়াতে আহিব এবাৰ আহি চাই যাব আপোনালোকে ৰাতি ষ্টে কৰি চাব এবাৰ মোবাইল ছুইচ অফ কৰি ফেমিলিৰ লগত আহক ফ্ৰেণ্ডছৰ লগত আহক এবাৰ ষ্টে কৰি চাব ধুনীয়া এনভাইৰনমেণ্ট আপোনালোকে আহিব আহি কিনে নাইট স্পেণ্ড কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যোনে যোনে আহিম বুলি ভাবিছে ইয়াত এবাৰ কমেণ্টত কৈ দিব বাই